আৰু এইফালে পালোহি আমি গুনগুন ৰেষ্টুৰেণ্টখন আছে সতিয়াত আৰু তাকে মেইন ৰোডৰ লগতে তেজপুৰৰ পৰা আহিলে তেজপুৰৰ পৰা বিশ্বনাথ চাৰিআলি বা লখিমপুৰ চাইডে গ'লে ৰাইট চাইডে পৰে গুনগুন ৰেষ্টুৰেণ্ট আৰু নতুনকৈ এখন অপেনিং কৰিছে 23 তাৰিখে আৰু তাকে ভাবিলোঁ আজি খানা ইয়াতে খাম বুলি আৰু ঘৰৰ সকলো ওলাই কৰি আহিলোঁ এইফালে হাজৰিকা আছে বাৰু ইয়াতে আৰু এইফালে আহি গ'ল প্ৰথমে তৰমুজৰ জুচ আৰু ভাবিলোঁ প্ৰথমে তৰমুজৰ জুচেই খাই লওঁ বাকীবোৰ পাছত আৰু মইতো খাই ভালেই পাওঁ আৰু এইফালে ইমানেই ধুনীয়া বনাইছে আপোনালোকক কি ক'ম মানে আৰু আহিলে প্ৰথমে মানে খোৱা নাই যদি এবাৰ খাই চাব সঁচাকৈ বহুত ধুনীয়া বনাইছে আৰু এইফালে খানা আহি গ'ল আৰু গোটেই ডাইনিংখন লগ কৰি আমি ভাবিছোঁ একেলগে খাম যেতিয়া বেলেগেনো কিয় বহোঁ সেইকাৰণে গোটেইখন একেলগ কৰি বহা গৈছে আৰু চবেই খাইছে খাহী মাংস আৰু মোৰ কাৰণে আহিছে এয়া চিকেন কাৰী আহি গ'ল আৰু তাকে